হেল্ল' গাইজ, মই কিশোৰ। মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বলক আজি ওৰাঙত কি কি আছে আৰু চিৰাজুলিত কি কি আছে চাওঁগে বলক, লগতে আমাৰ গাঁৱৰ পদূলিখিনি। ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট বলক আমাৰ গাঁৱৰ ৰাস্তাটো চাই অকণ মজা লওঁ, তাৰপিছত আমি ব্লগলৈ আহিম। বাৰু বলক ব্লগৰ মাজলৈ আকৌ এবাৰ উভতি আহোঁ। এয়া আমাৰ গাঁৱৰ লেচু গছ, ইমান লমে লমে লাগিছে। আৰু এয়া খ্ৰীষ্টান পাৰাৰ জিমখন। বডি বনাব মোৰো মন যায়, কিন্তু আহিবহে নোৱাৰোঁ। এইটো বা কি হয় মই আজিলৈ ধৰিবই নোৱাৰিলোঁ। বাৰু বলক আৰু ভিডিঅ' লৈ যাওঁ। এয়া আমাৰ ওচৰৰে বনমলী আশ্ৰমখন। ইয়াতে আকৌ শিৱ বাবাৰহে পূজা হয়। ৰাতিপুৱাই চিৰাজুলিখন দৰ্শন কৰিলোঁ। বাৰু পিছে ইয়াতে কোনোৱে নাই। মই আকৌ লগৰটোকে দেখা পালোঁ। সি বোলে পাৰ্চেল দিব আহে, সি বোলে পাৰ্চেলত ডেলিভাৰ কৰে। সেয়ে আৰু ওচৰত আহিলোঁ। ই কাম কৰি আছে, মইহে বোলে খুৱাব লাগে। সিয়াক মই ক'লো মোকহে খোৱা তই, মোৰ পকেটত 1 টকাও নাই। যাবলৈ টাইম হোৱা নাই কাৰণে মই ৰখিয়ে আছোঁ। চিৰাজুলিখন টাইম পাছো কৰিছোঁ, লগতে লগৰটোৰ লগত কথাও পাতি আছোঁ। সেয়া কলেজীয়া ষ্টুডেণ্ট আহিছে। মই বোলো যাবই হ'ল আৰু বাছত বহিয়ে দিলোঁ। আৰু কিনো কৰিম, কলেজটোতো যাবই লাগিব। ৰাতিপুৱা বাছত মানুহে নুঠে। বাছত বহি আমনি লাগিছে। বাৰু নামিলোঁ বাছৰ পৰা। তাই দেখিলোঁ আকৌ লেচু হেচু। লগৰটো বোলে ইয়াতে ৰখি আছে। চাওঁ যে এইটোহে। এটা কথা গাইজ, এইখন ওৰাংহে আৰু চিৰাজুলি নহয়। আগত যোনখন চেণ্টাৰ আছিলোঁ সেইখনহে চিৰাজুলি আছিলোঁ। বাৰু বলক কলেজলৈ যাওঁ। এইখন আকৌ ওৰাং হস্পিটাল। ইয়াতে বহুতো মানুহ আহে। মই শুনাত আকৌ বহুত ভালহে হস্পিটাল এইখন। লগৰটোৱে চাইকেল আনিলে, কিন্তু খণ্ডনেহে চাইকেলখন লৈ গ'ল। ই আকৌ মোক খোৱা বস্তুৰ দোকানহে দেখাই আছে। মই বোলো ব'ল, পকেটত পইচাহে নাই মোৰ। গাইজ কলেজত পামেই আৰু এতিয়া মোবাইলটো কলেজত জমাহে দিব লাগিব। ভিডিঅ'টো বনাব নোৱাৰোৱে। কলেজ ছুটি দিলে পিছে এতিয়া ঘৰত গৈ থাকেহে কাম। এয়া ওৰাঙৰ গেৰেজখন। এয়া আকৌ কাৰেণ্ট চাপ্লাইৰ জগা। পিছে ইয়াৰ পৰা বহুতো জেগাত কাৰেণ্টটো গৈছে। গাইজ ওৰাঙত কি কি আছে দেখাম বুলি কৈছিলোঁ নহয়, বিশেষ একো দেখাব নোৱাৰিলোঁ। সেইকাৰণে ক্ষমা খুজিছোঁ। এইখন আকৌ ইলেক্ট্ৰনিক দোকান আৰু এইখন ৰঙৰ দোকান। ওৰাঙত আকৌ সকলো বস্তুৱে পায়, চব্জিৰ পৰা ফল মূলৰ পৰা বহুতো বস্তুৱে পায়। বাৰু আপোনালোকৰ পিনে জাতিলাওটোক কি বুলি কয়? সেয়া দেখিছে 5-6টামান জাতিলাওৱে আছে। সেইখন আকৌ দেও ইণ্টাৰপ্ৰাইজ মোবাইল ষ্ট'ৰ। যিমান গৰম হ'লেও আৰক্ষী বিষয়াই নিজৰ কাম কৰিয়ে থাকে। ট্ৰেভেলাৰ হেণ্ডিমেনে কৈছে ব'লা আমাৰ লগতে ব'লা, 10 টকাই ভাড়া লওঁ। মই বোলো নাযাওঁ, গৰমত মোৰ সিজিব মনেই নাই। সেইকাৰণে মই বাছতে উঠিলোঁ। ইয়াতে আকৌ আমকেইটা দেখি লোভে লাগিব। কিনো হ'ব, লোভৰ পানী লোভতে থাকিব। পিছে বাছৰ পৰা নামিলোঁ। এতিয়া ফাৰ্ষ্ট ক'ত যাম তাকে ভাবি আছোঁ আপোনালোকক চিৰাজুলিখন দেখাবলৈ।
প্ৰথমে ফুচকা দোকানীটো খাই বিচাৰিলোঁ ফুচকা দুটামান খাই লওঁ বুলি আজিচোন ফুচকা দোকানী ইয়াতে বহাই নাই ক'ত বহিছোঁ চাই আহোঁ অলপ লগতে আপোনালোকক চিয়াজুলিখন দেখাওঁ তাগুলিত দুটা চিঙা ক'ত বা বহিছে গমেই নাপাওঁ সেইকাৰণে বিচাৰিহে আছোঁ বিচাৰি একো পোৱাই নাই এইখন আকৌ ফুটপাথত বহা চেণ্ডেল দোকান লগতে আমাৰ এখন বেংক হয় কেতিয়াবা আকৌ ফুচকা দোকানটো ইয়াতে ভৰে আজিচোন ইয়াতেও নাই বলক কিবা এটা খাই লওঁ বহুতে কয় কিন্তু ষ্ট্ৰিং খালে চাপৰি হয় কিন্তু মই বিশ্বাস নকৰোঁ মানুহৰ ভাল লাগে কাৰণে খায় চাপৰি হ'ম বুলি নাখায় বাৰু বলক আগলৈ যাওঁ অলপ ষ্ট্ৰিংটো আগত মুখতহে পৰিল এতিয়া কাপোৰে মুচিব নোৱাৰোঁ মই হ'লে চাৰ্টতে মুচি দিলোঁ হয় কিন্তু বগা বুলি নমুচিলোঁ এতিয়া আকৌ আছে জৰ্দাৰ ফুলটো বগেনভেলিয়া চিয়াজুলি খৰ স্কুল এতিয়াহে ছুটি দিলে বহুত ভিৰ লাগিছে দেই ইহঁতক চালে আকৌ ক্লাছ 9 আৰু 10ৰ কথাহে মনত পৰে পিছে বাদ দিয়ক মনত পেলালেনো কি হ'ব আৰু দুৰ্গতি নাহে মই বোলো চুলিকেইডাল কাটিয়ে আহোঁ অনিল দাবা আছেনে নাই ফ্ৰী সেইটোহে কথা আগপিনেচোন মানুহ নাই বোলো ভালেই হ'ল মানুহ নাই চাগে গৈ পিনেহে গম পালোঁ অনিল দাই নাই মোৰহে বেয়া হ'ল আৰু কিনো কম পিছে অকণ আগত দেখাইছিলোঁ যে ষ্টুডেণ্ট সকলো এইখন স্কুলৰে বাৰু বলক আগত আৰু কি কি আছে দেখাওঁগৈ চেণ্টাৰ পৰিলে ফুচকা চিপছ এইবিলাকেই পৰে তাৰ বাহিৰে বেলেগ দোকান ভালকৈ দেখাই নাপাওঁ বাৰু ঘূৰিহে থাকিলোঁ ফুচকা দোকানী দেখাই নাপালোঁ কপালখনেহে বেয়া মোৰ আৰু এটা জেগাত বহিছে বুলি চাবলৈ গৈছোঁ যাওঁচোন কি বা হয় ইয়াতেও একো নাই মোৰ কপালখন ফুটাহে কপাল আৰু আমাৰ চিনাকি দাদা এজন মই বোলো ব্লগ বনাইছোঁ তোকো উঠাই দিওঁ আমাৰ কোচদা মৰমতে গিৰি বুলি মাতোঁ আচলতে ইয়াৰ গিৰি টাইটেলহে আকৌ কম্পিউটাৰ চলোৱাত বহুত এক্সপাৰ্ট নোচোৱাকৈ কম্পিউটাৰ টাইপিঙো কৰিব পাৰে মই বোলো কিবা এপ্লাই আহিছে নেকি সুধিলোঁ দুজন আকৌ কলেজৰ পৰা আহিছে আৰু এজন পলিটেকনিকৰ কাৰণে চাৰ্টিফিকেট আনিব গৈছে এজন নহয় বাৰু আৰু দুজনমান আছে চাৰ্টিফিকেটখন আকৌ পাছ কৰা নহয় বা পাৰ্মিশ্যনৰহে চাৰ্টিফিকেট দাদাজনে ক'লে মোৰ দোকানটো ভিডিঅ' কৰ মই বোলো কিনো কৰিম মইতো ইমান ভাইৰেলো নহয় সি আকৌ মোক কৈছে মুখেৰে তই কোৱা নাই যে কিয় মই আকৌ ভইচটো এক্সট্ৰাকৈহে দিওঁ সি আকৌ মোৰ কপালেহে হাত দিলোঁ বাৰু বল ইয়াতে আকৌ সকলো বস্তুৱে পোৱা যায় মণি মুকুতাৰ পৰা চেণ্টৰ বটলৰ পৰা সকলো বস্তুৱে পোৱা যায় এতিয়া আৰু ক'তো ৰখা ৰখি নকৰোঁ চিধা ঘৰহে যাম সেই দুজনৰ মিলা প্ৰীতিটো চাই পিনে মোৰে ভাল লাগিছে সি ধুনীয়াকৈ কথা পাতি গৈ আছে দাদাই বোলো পেচেঞ্জাৰ আৰু এজন পালে সেইকাৰণে ৰখিয়ে দিলে আমাৰ ওচৰৰ গাঁওখনৰ চখা আৰু ঘৰ পালোহি আৰু এতিয়া ৰখা ৰখি নকৰোঁ চিধা যাই পিনে ঘৰত সোমামহে গাইজ মই পেইণ্টৰো কাম কৰোঁ এইটোৰো মই পেইণ্ট কৰিছোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব থেংক ইউ ফৰ ৱাচিং গাইজ